শুভেচ্ছা জনাইছো আজি বৰাগাঁৱলে খুব খুব ধন্যবাদ থাকিলে এনেকুৱা এটা সুযোগ যে আজি পাম বুলি সপোনতে পাইছিলে দিঠকতা পাইছে ক'ব না কিন্তু ইয়াতে গম পাইছে ডাইৰেক্ট পাইছো বুলি ডাইৰেক্ট পাইছে ভাল লাগিছে ইয়াত পিঠা পোনা গাব ছোৱালী মোবাইল চব আছে এনেকুৱা এটা সুযোগ আজিকালি মানুহৰ দেহাত নাপাবও পাৰে এই বৰাগাঁৱৰ সুযোগ আজিয়ে নহয় থাকিব লাগিব আজি কিমান বছৰ পাতিছে বুলি গম পোৱা গৈছে তামুলী নহয় মামুলী আৰু মোৰ মাইকী নাম হৈছে খেলি মেলি আজি মোক ভাল লাগিছে বৰাগাঁৱত একেবাৰে খান পিঠিৰ মিলন কাহিনী এয়া আমাৰ সমাজ সদায় থাকিব লাগিব আৰু এই বৰাগাঁৱৰ স্বীকৃতি লগত আমাৰ অনুপম চক্ৰৱৰ্তী আছে তেখেতো ৰাইজক বহুত আনন্দ দিছে বহুত দূৰৰ পৰা আহি প্ৰেমিকালৈ ফোন এটা কৰিব লাগে হেল্ল' তুমি যে ভাল পোৱা প্ৰকৃত হয় মোকনো কি চাই ভাল পালা তুমি এল্টো গাড়ী ললো পুখুৰীত পেলাই দিলো তুমি মিছ কল দিছিলা মই ডাইৰেক্ট মোবাইলটো গছত মাৰি দিলো আৰু তোমাৰ দেউতা অইলত কৰে মোক ঠাট্টা মাৰিবলৈ মনা কৰে মাথো মৰম মই পইচা কিনিব নোৱাৰো মাথো মই তোমাক কিনিব পাৰিম চেনেহে আৰু হাঁহিয়েহে স্কুল আহিব বটালি মিডিয়াম চাইডে ছোৱালী আৰু তোৰ বাপেৰৰ কথা 2 মিনিট বিশ্বাস কৰিব নেকি সুস্মিতা আছে গলো নাবাই ভাল সুস্মিতা তোৰ বাপেৰৰ কথা শুনাতকে নুশুনাই ভাল 31 বছৰ 35 চিঠি লিখা নাই মোক 33 হোটেল আছে যিমান গম তোলে মোক টেটু গুলিকে মৰম যি লাগে তাকে দিব শুনাই দিম কিন্তু তোক জানি নাপাওঁ তহঁতৰ যিটো লৈ আঙঠি পিন্ধা তাক কুদলি মুখতে কাটিম নমস্কাৰ ধন্যবাদ ৰাম কৃষ্ণ ইমান ভাল লাগিছে ৰাম কৃষ্ণ বহুত মানুহ সজি আহিছে হৰি মোৰ কইনা বাবে অযোধ্যা দৰা 1 2 কৈ লেখিলো বহুত জেগা গৈছিলো প্ৰেম পৰা মোবাইল পৰা অসমতহে বুজিলো অসম বাণী টুটিলে দৰা ছোৱালী মিলিলে কইনাই কালি মেছেজ দি স্লিপ মাৰি পৰিলে ৰাজা কি লাগে কওক আপোনালোকক কবিতা লাগে নেকি নালাগে কবিতা বহুত হৈছে আশীৰ্বাদ লাগিব নেকি আশীৰ্বাদ লাগে ডাইৰেক্ট আশীৰ্বাদ জয় ৰাম্মা বোলা জয় হয় বোলা বৰাগাঁও জয় হওক আৰু সকলো ৰাইজ কুশলে থাকক ভাল বোলে নমো ৰাজ্য নমো সেৱা প্ৰতি বছৰে পাতি চাগে খেলপথাৰত মেজি আগমন দশমন ভোগালী সেৱা আলু কচুৱাই বাঢ়ি সকলোৱে এসাঁজ খাবা কেতিয়াও ঘৈণীয়েকৰ ঘৈণীয়া বেয়াকে দন নালাগিবা নীতি নিয়মে কৰ্ম কৰিবা তেজবল শক্তি কৰিবা গাহৰিটো কোঠাখনে মাৰি দিবা শ্ৰৱণ কীৰ্তনে নিৰ্মল কৰিলে সমস্ত কৰিলা গাখীৰ ওলমি আছে গাহৰিকে আগস্থান দিলা শ্ৰৱণ কীৰ্তন শৰণ ভোজন সকলো বস্তু হ'ল আজিকালি ভাগত চাগত পাতিবলৈও বৰ দিগদাৰ হ'ল যেনি তেনি কথা মানে খেলি মেলি হ'ল অসমৰ ৰাজনীতি কূটনীতি গোটেইখন হৈ গ'ল ক'লে যাওঁ কি কওঁতে হাঁহখিনি মনৰ খেলি মেলি লাগে ঘৰ মালে পাত খোৱাবিলাক ভকতে সিজনক ভকতক থতা মোজাহে কয় নমস্কাৰ হৰে তামুলী কাইপা 2টা শব্দ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 3 লাইন হিমন্ত শৰ্মাই খুব ভাল কামে কিছুমান কৰি আছে কিছুমান সুবিধাৰো দি আছে খালি অৰুণোদয়ৰ কাৰণে মাইকীবোৰ পিছল খাই কেলে পৰিছে আৰু 10,000 টকা এটা আঁচনি লৈছিলে সেই 10,000 খাচী পুলিটো মৰিলে নেজিলে বাৰু সেই পুলিটো যেতিয়ালৈকে দি থাকিব হেনো পইচাটো আহিব যেতি মৰি যায় পুলিটো বোলে পইচা নাহে আৰু এটা সুবিধা আহিছে কি চৰকাৰ ফালৰ পৰা অৰুণোদয় 72 মান কাগজ দিলে কোনোবা এবছৰহে পাব নমস্কাৰ ৰব জুবিন গাৰ্গ এনেকুৱা এজন ভাল মানুহ অসমৰ ছিংগাৰ তেওঁ এতিয়ালৈকে উঠাই নাই বৰ্তমান তেওঁ গোটেই আকাশে বগাহে গোটেই সকলো গান গাব পাৰে সকলোখিনি ধুনীয়া কাম কৰিব পাৰে জুবিনে আজি ভুল কৰিলেও বা জুবিন দা থাকিলে এনেকুৱা লাগে
মাক বাপেক ল'ৰা ছোৱালী বাইক লৈ লাগিলে এক্সিডেণ্টে হওক পুলিচে মাৰি দিয়ক, কিন্তু জুবিন দাৰ কথা শুনি সকলো ৰাইজ থাকিব পাৰে। মন্ত্ৰী য'ত মানুহ হয়, কিন্তু জুবিন দা থাকিলে তেনেকুৱা শতগুণ মানুহ হয়। কিন্তু ভাল লাগে জুবিনৰ কণ্ঠ, লহৰ, স্কেল সকলো ভাল লাগে। কিন্তু তাতোতকৈ এতিয়া ভাল লাগিছে আমাৰ অসমীয়া সমাজত লো প্ৰেছাৰ আৰু হাই প্ৰেছাৰ পটককৈ মানুহ গুচি গৈছে। আৰু এটা আজিকালি কি আছে অসমত কিছুমান ৰেচিপি উলিয়াই দিছে। এতিয়া দেখিছো পিকনিকত গৈছে, ডিজাইন নোহোৱাকৈ পিকনিক নাই। কিন্তু আজি মাঘৰ বিহুত আকৌ মানুহ ঠাণ্ডাত কোনো যাব পৰা নাই, কিন্তু পিকনিকত কি চাবা ঘৈণীয়েক গিয়েক একেলগে প্ৰেম প্ৰীতি ভাল লাগিছে। ৰঙা পানী খালি খাব পৰা নাই, কিবা এটা ৰেচিপি উলিয়াইছে, মুখত কিবা এডাল ভৰাই দিছে, পাইপডালে বমি কৰিলে সি 70,000 টকা ভৰিছে। সেই আঁচনি গাই কিছুমান ডেকালৈ খাব পৰা নাই, আৰু ঘৈণীয়েকক কটকটনি সি যাবও পৰা নাই। এনেকুৱা কিছুমান আঁচনি ওলাইছে। আৰু এটা আঁচনি ওলাইছে কি আজিকালি অনলাইন কৰিলে চব বস্তু ঘৰ উধনি মুখতে পাব, আৰু পইচা পাতি হ'বলৈ গাঁৱৰ দলতে সোমাই থাকিব। এনেকুৱা ফেচিলিটি আছে। খালি আপোনালোকে এটা কথা, সদায় ভগৱানক এটা কথাই ক'ব, প্ৰভু তুমি আমাক ভালকে ৰাখা, তেতিয়াহে তুমি গধূলি 4 গছ পাবা। আৰু এই কথাটো জানিবা শুনিবা, ভাল মানুহৰ ভাল কাম, বেয়া মানুহৰ বেয়া কাম, কিন্তু মানুহ ভাল বেয়া দুইটা কাম থাকিলেহে সমাজ থাকিব। অকল ভালেই নহ'ব, কালো লাগিব। সেইকাৰণে কৈছা আছে গৰু নাবে হাল, তাক বেছি পাল চালোৱাই ভাল।